এয়া মই চাউল 1.5 পোৱা লৈছোঁ আৰু মই আধা ঘণ্টালৈকে ভিজাই ৰাখিছিলোঁ। তাৰপিছত ধুই এয়া মই ৰাখি দিছোঁ। আৰু পিঁয়াজ মই 3টা মিডিয়াম চাইজৰ লৈছোঁ আৰু মিহি মিহিকৈ কাটিছোঁ, কাটি ৰাখি দিছোঁ। তাৰপিছত মই এমুঠি ধনিয়া পাত লৈছোঁ। ধনিয়া পাত মই পিছত কাটিম কাৰণ আমি দেৰিকৈ দিম। আৰু মই লং ইলাচি গৰম মছলাৰ গুড়ি হয় সেইটো ৰাখি দিছোঁ মই গুড়ি কৰি। তেজপাত কেইটামান আৰু কাজু কিচমিচ আৰু আদা এটুকুৰ অকণমান ডাঙৰ চাইজৰ মই ইয়াত মিহিকৈ মানে মিক্সাৰত গুড়ি কৰি লৈছোঁ। সেইবাবে মই পানী অকণমান বেছিকৈ দিছোঁ, যিহেতুকে আমি পোলাও বনাম। প্লেন পোলাও ৰেচিপি আজি মই আপোনালোকক দেখুৱাম। তাৰ বাবে মই 1 কাপ তেল লৈছোঁ, কাৰণ পোলাও বনালে সদায় তেল অকণমান বেছি লাগে। পিঁয়াজখিনি মই গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আমি পিঁয়াজৰ ওপৰতে কথা। আমাৰ পোলাও যেতিয়া কালাৰ কৰিব বিচাৰে আপুনি পিঁয়াজটো খুব ধুনীয়াকৈ কালাৰ আহিব দিব লাগে। আৰু পিঁয়াজটো যেতিয়া কালাৰ আহিব তেতিয়াহে আমাৰ পোলাওৰো কালাৰ আহিব। গতিকে পিঁয়াজখিনি 5 মিনিটমানলৈকে আপুনি ভালদৰে ভুনিব লাগিব। আৰু মই সেইবাবে টাইম লাগিব, সময় লাগিব। সেইবাবে মই অলপ মানে পিঁয়াজখিনিৰ ওপৰতে মই ধ্যান দিব লাগিব। সেইবাবে মই পিঁয়াজখিনি লৰাই আছোঁ মাজে মাজে। আৰু পিঁয়াজটো মানে কালাৰ আহিছে অলপ অলপ। এয়া কালাৰ আহিলে যিখিনি মই আদা মানে মিক্সাৰ জাৰত গুড়ি কৰি ৰাখিছিলোঁ সেইখিনি মই এতিয়া দি দিলোঁ। পিঁয়াজখিনি কালাৰ অহাৰ পিছত প্ৰথমে একো দিব নালাগে, পিঁয়াজখিনি ভালদৰে কালাৰ কৰিব লাগে। তাৰপিছতে বাকী সামগ্ৰীবোৰ দিব লাগে। তাৰপিছত মই তেজপাত দি দিলোঁ। এয়া মই চাউলখিনি দি দিছোঁ। চাউলখিনি পিঁয়াজ যিমান সময়লৈকে আমি লাল হ'বলৈ দিলোঁ, কালাৰ আহিবলৈ দিলোঁ, ঠিক তেনেকৈ আমি চাউলো মই কমচে কম 3 মিনিটমানলৈকে ভুনি লৈছোঁ। ইয়াত ভুনি মই চাউলখিনিত এয়া নিমখ দি দিছোঁ। নিমখ 2 চামুচ দিছোঁ। সৰু চামুচেৰে আপুনি এটা আন্দাজ কৰি দি দিব, যিখিনি সোৱাদ মতে আপুনি সোৱাদ অনুযায়ী দিব নিমখ কিমান লাগে। আৰু এনেকৈ মই লৰাই যেতিয়ালৈকে চাউল কালাৰ অহা নাই তেতিয়ালৈকে মই লৰাইছোঁ। আৰু এয়া চাউলৰ কালাৰ আহি গ'ল। আৰু মই কাজু কিচমিচ যিখিনি ৰাখিছিলোঁ মই ভুনি লোৱা নাছিলোঁ আগতীয়াকৈ। সেইবাবে মই চাউলৰ লগত মানে ভুনিবলৈ মই 2 মিনিটমান লৰাম, যাতে আমাৰ কাজু কিচমিচখিনিও তাৰ লগত মানে ভালদৰে ভুনা হৈ যায়। এক্সট্ৰাকৈ ভুনিব নালাগে, এনেকৈ দিলেও হয়। আৰু মই পানী বৰ্তমান দিয়া নাই, সেইবাবেহে মই কাজু কিচমিচখিনি দিছোঁ, যাতে চাউলৰ লগতে এইখিনিও ভালদৰে ভুনা হৈ যায়। এক্সট্ৰা নুভুনিলেও হয়। দেখিছে আপোনালোকে চাউলৰ আমাৰ ধুনীয়া এটা কালাৰ আহিছে। তাৰপিছত এয়া মই গৰম পানী বহাই থৈছিলোঁ। 2.5 গিলাচ পানী মই 1.5 কাপ মই 1.5 পোৱা চাউল দিছিলোঁ। তাৰপিছত মই 2.5 গিলাচ পানী ইয়াতে উতলিবলৈ দিছিলোঁ, কাৰণ পোলাওত সদায় গৰম পানী দিব লাগে, কাৰণ আমি চাউলটো ভিজাই ৰাখোঁ। আৰু এইফালে আমি পানীটো যদি গৰম কৰি দি দিওঁ খুব সোনকালে আমাৰ চাউল সিজি যায়। আৰু বেছি পানী দিব দৰকাৰ নাই। গতিকে চাউলটো আমাৰ এটা হ'ব লাগে। ভাত বনালে আমি অকণমান সিজিবলৈ দিওঁ, কিন্তু যেতিয়া পোলাও বনাওঁ তেতিয়াহ'লে আমাৰ কি হয় দলদলীয়া হ'ব লাগে। সেইবাবে পানীটো কমকৈ দিব লাগে। আৰু আমাৰ চাউল অলৰেডি সিজিয়ে গৈছে, এয়া দেখিছে আপোনালোকে, কাৰণ মই উতলোৱা গৰম পানীও দিছিলোঁ, লগতে মই চাউলটোও ভিজাই ৰাখিছিলোঁ। খুব সোনকালে হৈ গৈছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এয়া মই যিখিনি ধনিয়া পাত কাটিছিলোঁ মই সেইখিনি মই দি দিছোঁ। আৰু আপোনালোকে দেখিছে ধনিয়া পাতটো আমি যেতিয়া খোৱা খাদ্যত দিয়া যায় দেখিবলৈ খুব ধুনীয়া লগা হয়, কাৰণ সেউজীয়া যিহেতুকে পাতটো মানে বগা বা যিকোনো কালাৰতে আমি সেউজীয়া বস্তু দিলে আৰু দেখিবলৈ ধুনীয়া লগা হয়। সোৱাদটোতো লাগেই, দেখিবলৈ ধুনীয়া হয়। গতিকে মোৰ পোলাও ৰেডি হৈ গৈছে। আৰু মোৰ মাংস বনোৱা হৈছে। মাংসৰ ৰেচিপি মই অলৰেডি আগতে দিছোঁ, গতিকে আজি মই দিয়া নাই। আৰু অকল মই আজি প্লেন পোলাওহে আপোনালোকক দেখুৱালোঁ। আৰু মোৰ পোলাও ধুনীয়া হৈছে, কালাৰ আহিছে। কিছুমানে কি কৰে পোলাওত কালাৰ দিয়ে, এক্সট্ৰা কালাৰ মানে এড কৰে, কিন্তু মই ইয়াতে কোনো কালাৰ এড কৰা নাই, কাৰণ মই
পিঁয়াজৰ যিমান মানে লাল কৰিলোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰি মোৰ পোলাও ধুনীয়া ৰঙা হৈছে। এয়া মোৰ ৰেডি হৈ গ'ল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ।